নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পৱন আৰু আমাৰ পাৱাৰ হিষ্টৰী ইউটিউব চেনেলত তোমালোকক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আলোচনা কৰিম আসাম পুলিচৰ AB আৰু UB এক্সামৰ অসমৰ বিষয়ে মোষ্ট ইম্পৰ্টেণ্ট MCQ। বন্ধুসকল, এইটো ভিডিঅ' চালে তোমালোকৰ অসমৰ বিষয়ে যিকোনো ধৰণৰ প্ৰশ্ন আহিলে কিছু সহায় হ'ব বুলি আশা কৰোঁ। বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চাবা। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি নম্বৰ 1 কুৱেশ্যনটো হৈছে কোন জিলাত আটাইতকৈ ক্ৰিকেটাৰ বেছি? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। অপশ্যন এ ধুবুৰী, অপশ্যন বি কামৰূপ মহানগৰ, অপশ্যন চি শিৱসাগৰ, অপশ্যন ডি নলবাৰী। বন্ধুসকল, ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি কামৰূপ মহানগৰৰ। কামৰূপ মহানগৰ ক্ৰিকেটাৰ বেছি। কুৱেশ্যন 2, অসমৰ আটাইতকৈ জনবহুল নগৰ কোনখন? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। অপশ্যন এ গুৱাহাটী, অপশ্যন বি তেজপুৰ, অপশ্যন চি তিনিচুকীয়া, অপশ্যন ডি এটাও নহয়। বন্ধুসকল, ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ গুৱাহাটী। গুৱাহাটী অসমৰ আটাইতকৈ জনবহুল নগৰ। কুৱেশ্যন 3, অসমৰ জাতীয় সংগীত কোনটো? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। অপশ্যন এ বন্দে মাতৰম, অপশ্যন বি অ মোৰ আপোনাৰ দেশ, অপশ্যন চি জনগণ, অপশ্যন বি অসম আমাৰ ৰূপহী। বন্ধুসকল, ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি অ মোৰ আপোনাৰ দেশ। অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ। বন্ধুসকল, তোমালোকৰ কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাবা, ভিডিঅ' দিবলৈ চেষ্টা কৰিম। বন্ধুসকল, আজি মোৰ পৰৱৰ্তী কুৱেশ্যনটো হৈছে অসমৰ কেইখন IIT আছে? বন্ধুসকল, ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি এখন। অসমত এখন IIT আছে। বন্ধুসকল, কুৱেশ্যন 5, অসমৰ আটাইতকৈ জনবহুল গাঁও কোনখন? বন্ধুসকল, ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি শুৱালকুছি। অসমৰ আটাইতকৈ জনবহুল গাঁও শুৱালকুছি। কুৱেশ্যন 6, পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপখনৰ নাম কি? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। অপশ্যন এ উমানন্দ, অপশ্যন বি গংগা, অপশ্যন চি মাজুলী, অপশ্যন ডি এটা নহয়। বন্ধুসকল, ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ উমানন্দ। পৃথিৱীৰ ক্ষুদ্ৰতম নদী উমানন্দ। বন্ধুসকল, কুৱেশ্যন 7, অসমৰ প্ৰধান নদী কোনখন? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ ব্ৰহ্মপুত্ৰ। অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰ। কুৱেশ্যন 8, বগীবিল কোন ঠাইত অৱস্থিত? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। অপশ্যন এ তেজপুৰ, অপশ্যন বি গুৱাহাটী, অপশ্যন চি ডিব্ৰুগড়, অপশ্যন ডি শদিয়া। বন্ধুসকল, ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি ডিব্ৰুগড়। বগীবিল ডিব্ৰুগড়ত অৱস্থিত। কুৱেশ্যন 9, পৃথিৱীৰ বৃহত্তৰ নদীদ্বীপখনৰ নাম কি? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। অপশ্যন এ উমানন্দ, অপশ্যন বি গংগা, অপশ্যন চি মাজুলী, অপশ্যন ডি এটাও নহয়। বন্ধুসকল, ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি মাজুলী। পৃথিৱীৰ বৃহত্তম নদীদ্বীপখন মাজুলী। কুৱেশ্যন 10, অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন? বন্ধুসকল, ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি কাজিৰঙা। অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখন কাজিৰঙা। 11 প্ৰশ্নটো হৈছে অসমৰ ৰাজধানী কেতিয়া দিছপুৰ কৰা হৈছিল? বন্ধুসকল, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। বন্ধুসকল, মনত ৰাখিবা, ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ 1974। 1974 চনত অসমৰ ৰাজধানী দিছপুৰ কৰা হৈছিল। কুৱেশ্যন 12, অসমৰ ৰাজ্যখন কিমান চনত গঠন হৈছিল? বন্ধুসকল, ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি 1915। অসমৰ ৰাজ্যখন 1915 চনত গঠন কৰা হৈছিল। বন্ধুসকল, কুৱেশ্যন 13, চৰাইঘাট দলংখন কোনে মুকলি কৰিছিল? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰটো অপশ্যন ডি জৱাহৰলাল নেহেৰু। জৱাহৰলাল নেহেৰু চৰাইঘাট দলংখন মুকলি কৰিছিল। বন্ধু বান্ধৱীসকল, ভিডিঅ' চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। আজি ইমান আছিল, আকৌ দেখা নতুন এক ভিডিঅ'লৈ। বাই।